হাই গাইজ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'ত আমি নিমৰ বেনিফিটৰ বিষয়ে আলোচনা কৰিম। নিম পাতৰ বহুতো ব্যৱহাৰ আছে। তাৰ ভিতৰত কুষ্ঠ ৰোগ, চকুৰ বিকাৰ, ৰক্তক্ষয়ী নাক, অন্তৰ্কৃমি, পেটৰ বিকাৰ, ভোক নোহোৱা, ছালৰ আলচাৰ, হৃদয় যন্ত্ৰ আৰু ৰক্তনলীৰ ৰোগ, জ্বৰ, মধুমেহ, মাড়িৰ ৰোগ আৰু যকৃতৰ সমস্যাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদৰ পৃথিৱীত নিম হৈছে এক জনপ্ৰিয় ঔষধি। এই ঔষধি প্ৰায় ৫,০০০ বছৰ পুৰণি পৰম্পৰাগত প্ৰতিকাৰৰ অংশ। প্ৰকৃতিয়ে কেনেদৰে সমস্যা আৰু আৰোগ্য দুয়োটাই ধৰি ৰাখে তাৰ এটা ভাল উদাহৰণ হৈছে নিম গছ। নো ৱাণ্ডাৰ ই এক কাৰ্যকৰী এণ্টিভাইৰেল আৰু এণ্টিবেক্টেৰিয়া। নিম পাতৰ ফলত তেজ বিশুদ্ধ হয়, শৰীৰত মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতি প্ৰতিহত কৰে, বিষাক্ত পদাৰ্থ আঁতৰ কৰে, পোক পতংগৰ কামোৰ বা আলচাৰৰ চিকিৎসা কৰে। নিম পাতৰ বেক্টেৰিয়া বিৰোধী গুণাগুণ থাকে, যাৰ বাবে ই সংক্ৰমণ, পৰা আৰু যিকোনো ধৰণৰ ছালৰ সমস্যাৰ ওপৰত কাম কৰে। ই সংক্ৰমণ সৃষ্টি কৰা বেক্টেৰিয়া ধ্বংস কৰে, ৰোগ প্ৰতিৰোধ প্ৰণালী উদ্দীপিত কৰে আৰু দ্ৰুত আৰোগ্যক উৎসাহিত কৰে। নিমৰ বহুতো লাভালাভ আছে। নিম পাতে ক্ষত নিৰাময়ক হিচাপে কাম কৰে। নিমৰ পাতৰ পেষ্ট বনাই ইয়াক ক্ষত ঠাইত লগাই দিয়ক আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণে ইয়াক ঠিক কৰি তুলিব। আপোনাৰ যদি ডেণ্ড্ৰফ হৈছে আৰু আপুনি ইয়াক নিৰাময় কৰিব পৰা নাই, তেনেহ'লে পানী সেউজীয়া নোহোৱালৈকে নিম পাতৰ গোটা এটা উতলাওক। আপোনাৰ চুলি শ্বেম্পুৰে ধুই ইয়াক এই পানীৰে পৰিষ্কাৰ কৰক। এই প্ৰচেছটো আপুনি এমাহমান কৰিলে আপোনাৰ ডেণ্ড্ৰফৰ সমস্যা বহু পৰিমাণে কম হৈ যাব। নিম পাতে চকুৰ সমস্যাও নিৰাময় কৰাত সহায় কৰিব পাৰে। কিছুমান নিম পাত উতলাওক, পানী সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ দিয়ক আৰু তাৰ পিছত ইয়াক আপোনাৰ চকু ধুবলৈ ব্যৱহাৰ কৰক। ই যিকোনো ধৰণৰ জ্বলা পৰা, ভাগৰ বা ৰঙা পৰাত সহায় কৰিব পাৰিব। নিম পাতে মুখত থকা দাগৰ ওপৰতো বহু পৰিমাণে কাম কৰে। কেইটামান নিম পাত গুড়ি কৰক, পেষ্ট এটা বনাওক আৰু ব্ৰণ শুকাই নোযোৱালৈকে ইয়াক দৈনিক প্ৰয়োগ কৰক। পেষ্টটোৱে যিকোনো ধৰণৰ বিস্ফোৰণ, দাঁত, দাগ আৰু দীৰ্ঘম্যাদী আলচাৰতো সহায় কৰে। নিম পাতৰ ৰসে কাণৰ ৰোগো নিৰাময় কৰিব পাৰে। কিছুমান পাত মিহলি কৰক আৰু ইয়াত কিছু মৌ যোগ দিয়ক। যিকোনো কাণৰ ফোহাৰ চিকিৎসাৰ বাবে এই মিশ্ৰণৰ কেইটোপালমান ব্যৱহাৰ কৰক। অন্যান্য বিকাৰ, হালধিৰ সৈতে নিমৰ পাতৰ পেষ্ট মিহলি কৰি খজুৱতি, একজিমা, ৰিংকিট আৰু ছালৰ কিছুমান মৃদু ৰোগৰ বাবেও ব্যৱহাৰ কৰিব পাৰে। ছালৰ বাবে নিম পাত এক উপকাৰী। নিম পাতে ইমিউনিটি বুষ্ট কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰক। কিছুমান নিম পাতক গুড়ি কৰক আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ 1 গিলাচ পানীৰে লওক। নিম পাতৰ দৰে নিমৰ ফুলবোৰৰো বহুতো গুণাগুণ আছে। এনৰেক্টিয়া, অকালি অহা, ঢেঁকীয়া আৰু অন্তৰপকাৰ চিকিৎসাৰ বাবে নিম ফুল ব্যৱহাৰ কৰিব পাৰি। আয়ুৰ্বেদে পৰামৰ্শ দিয়ে যে নিম পাত চকুৰ বাবে ভাল আৰু ছালৰ ৰোগ আৰু মূৰৰ বিষৰ চিকিৎসাত উপযোগী। বহু বছৰ ধৰি নিমৰ ডালক মানুহে টুথব্ৰাছ হিচাপে ব্যৱহাৰ কৰি আছে। ই বীজাণুৰ সৈতে যুঁজ দিয়ে, আপোনাৰ লেলাৱতী খাৰিয়াৰ স্তৰ বজাই ৰাখে, বেক্টেৰিয়া দূৰত ৰাখে, ফুলা মাড়িৰ চিকিৎসা কৰে আৰু লগতে আপোনাৰ দাঁত বগা কৰে। আপুনি যদি 10 সপ্তাহলৈকে দৈনিক 60 মিলিগ্ৰাম পৰ্যন্ত নিমৰ পাতৰ ৰস খায়, তেনেহ'লে ই সুৰক্ষিত। কিন্তু ডাঙৰ পালিত বা দীঘলীয়া সময়ৰ বাবে মুখেৰে গ্ৰহণ কৰিলে নিম সম্ভৱতঃ অসুৰক্ষিত। ই বৃক্ক আৰু যকৃতৰ ক্ষতি কৰিব পাৰে। ইয়াক ছালত ব্যৱহাৰ কৰাৰ আগতো ইয়াক 2 সপ্তাহলৈকে কণ্টিনিউ কৰিব পাৰে, কিন্তু তাৰ পিছত কিছু সময় ৰেষ্ট দি তাৰ পিছত আকৌ ইয়াক ব্যৱহাৰ কৰিব। এই ধৰণে প্ৰয়োগ কৰিলে ইয়াৰ ছাইড ইফেক্টৰ পৰা আপুনি সুৰক্ষিত থাকিব পাৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে বা আপুনি কিবা জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব
এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।